আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাতে আমি ওলাই গৈছিলোঁ অলপ ৰাস্তাৰ পিনে খোজকাঢ়িবলৈ। তাৰপিছত তাৰ পৰা আহিয়ে পাকঘৰত সোমাইছোঁ আৰু ৰন্ধা বঢ়াত লাগি গৈছে। আৰু প্ৰথমতে মই ভাত বহাই লৈছোঁ আৰু কেইটামান কচু কাটি সিজিবলৈ দিছোঁ পিটিকা বনাম আজি। তাৰপিছত আহিছোঁ তৰকাৰী বনাবলৈ। এইফালে তৰকাৰী সকলোখিনি কাটি ৰেডি কৰি লৈছোঁ। সৰু সৰু মাছ লৈছোঁ, এয়া নদীৰ মাছ হয়। এইফালে তৰকাৰীটোৰ কাৰণে কেৰাহী এটা বহাই লৈছোঁ। কেৰাহীটোত অলপ তেল দি আৰু অলপ পিঁয়াজ দি এইখিনি অলপ ৰঙচুৱা কৰি তাৰপিছত সকলোখিনি মছলা দি এইখিনি ভালকৈ মজাই লোৱাৰ পিছত চব্জিখিনি দি অলপ সময় ভাজি লৈছোঁ। তাৰপিছত চব্জিৰ পৰা নিজে নিজে পানী ওলাই পৰিছে। তাৰপিছত আজি কচু এইবিলাক স্কচ আলু সকলো মিলাই পেলাই এটা চব্জি বনাই আছোঁ। আৰু এইবিলাকেই চব্জি আৰু নৰ্মেল চব্জিবিলাক বনাওঁ আৰু মই এইবিলাক ঘৰত ডেইলি যেনেকৈ বনাওঁ তেনেকৈ আৰু ভিডিঅ'ৰ কাৰণে এক্সট্ৰাকৈ একো নবনাওঁ। তো সেইবিলাকেই দেখাওঁ। এইফালে মাছখিনিও দি লৈছোঁ। এতিয়া অলপমান জোল দি এইখিনি এটা ঢাকোনেৰে ঢাকি দিছোঁ। এয়া চাওক 10 মিনিটৰ পিছতে ধুনীয়াকৈ তৰকাৰীটো হৈ গৈছে। তাৰপিছত তৰকাৰীটো অফ কৰি মই এইফালে আজি বনাব লৈছোঁ মচুৰ দালি। তো মচুৰ দালি অলপমান লৈছোঁ, বেছি লোৱা নাই। তো এতিয়া মই মচুৰ দালিখিনি ভালকৈ ধুই লৈছোঁ, 3-4 বাৰমান ধুই লৈছোঁ। তো চাই থাকক ভিডিঅ'টো মচুৰ দালিৰ আজি কি বনাওঁ। তো সকলো ধৰণৰ খাদ্যই খাব লাগে, সকলো ধৰণৰ খাদ্য আমাৰ শৰীৰত পৰিব লাগে, তেতিয়াহে ভাল আৰু সকলো ধৰণৰ ভিটামিনৰ প্ৰয়োজন। সেইকাৰণে এটা কেৰাহী বহাই লৈছোঁ মচুৰ দালিৰ কাৰণে আৰু অলপ তেল দি তাত পাঁচফোৰণ দিয়া কাটি থোৱা নহৰু পিঁয়াজখিনি দি লৈছোঁ। এইখিনি অলপ পুৰি লৈছোঁ অলপ। তাৰপিছত ইয়াত অলপ পৰিমাণে আৰু মছলা পাতি দি লৈছোঁ। এতিয়া মচুৰ দালিখিনিও দি লৈছোঁ। এতিয়া অলপ পৰিমাণ অনুসৰি নিমখ দি এইখিনি অলপ সময় ভাজি লৈছোঁ আৰু ইয়াত মছলা পাতিখিনি অলপ মজাবলৈ লৈছোঁ অলপ পানীৰ সৈতে, যাতে কেঁচা গন্ধটো নাইকিয়া হৈ যায়। তাৰপিছত বেছি পৰিমাণে পানী দিয়া নাই, মচুৰ দালি সিজিবলৈ বেছি পানী নালাগে। সেইকাৰণে পৰিমাণ অনুসৰি 1 গিলাচমান পানী দি লৈছোঁ। এয়া চাওক 10-15 মিনিটমান পিছত কিমান ধুনীয়াকৈ সিজি গৈছে। বেছি সময়ে নালাগে এই প্ৰচেছটোতে দালিটো বনাবলৈ, খাবলৈ বহুত টেষ্টি হয়। এইফালে কেঁচা জলকীয়া কেইটামান আৰু নেমু পাত দিছোঁ। নেমু পাতৰ ফ্লেভাৰটো বহুত ধুনীয়া হয়। এনেকৈ দালি বনাই দালিত এনেকৈ নেমুৰ পাত দিলে খাবলৈ বহুত টেষ্টি হয়। আৰু এনেকৈ আপোনালোকে এবাৰ বনাই খাবচোন যদি খাইছে। তো কোনো কথা নাই বাৰু। তো যিসকলে খোৱা নাই তেখেতে এনেকৈ বনাই খাব, বহুত টেষ্টি হয় আৰু অতি সহজতে বনাব পৰা যায়। এইফালে কচুখিনিও সিজাই থৈছিলোঁ, তাত কেঁচা জলকীয়া দি সিজাইছিলোঁ আৰু 2টামান শুকান জলকীয়া ভাজি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ। এইখিনি ভালকৈ মিহলাই লৈছোঁ। এতিয়া অলপমান তেল দি ল'ম। এতিয়া আৰু পিটিকাটো ৰেডি হৈ যাব। আৰু পিঁয়াজ নিদিয়াকৈ অলপমান থৈ দিছোঁ মই, যিহেতু পিঁয়াজ দিলে অতি সোনকালে নষ্ট হোৱাৰ চান্স থাকে, যিহেতু পিঁয়াজটো কেঁচা দিয়া হয়। সেইকাৰণে এক্সট্ৰাকৈ মই ৰাখি দিছোঁ, যাতে বেছি হ'লেও নষ্ট নহয়। ফ্ৰিজত থৈ দিলেতো খাব পৰা যায়। এইফালে আমাৰ আজিৰ নাস্তাৰ কাৰণে কিবাকিবি ৰেডি কৰিছোঁ, পিটিকা, মাছ, দালি, এইফালে অলপমান মাংস আছিলে আৰু এইফালে মাছ ফ্ৰাই। এইবিলাকেৰে খাই বৈ লৈছোঁ। তাৰপিছত আহিছোঁ, এয়া আমাৰ দুপৰীয়াই হয় বাৰু, 11-12টামান বজাত গছৰ পৰা মৌচুমী পাৰিবলৈ চাইছেনে কিমান চোকা ৰ'দ। তো ৰ'দৰ কাৰণে চৰবতটো ডেইলি খাব লাগে। সেইকাৰণে মৌচুমী যিহেতু গছত লাগি আছে, তো মৌচুমীৰে চৰবত খোৱা যাওক। আৰু নেমু কমি গৈছে, নায়েই আৰু বাগানত নেমু নাই। তো সেইকাৰণে মৌচুমী যিহেতু ইমান এটা মিঠা নহয়, টেঙাই হয়, যিহেতু লোকেল এইবিলাক গছৰ গাঁৱৰ এইবিলাক মৌচুমী টেঙাই হয়। সেইকাৰণে চৰবত বনাই খুৱাই ভাল আৰু সেইবাৰ শৰীৰত পৰিলেই হ'ল আৰু কাম দিব। আৰু গৰমত আৰু টেঙা খোৱাটো ভাল। তাৰপিছত এয়া ভালকৈ মই ধুই মেলি লৈছোঁ। এইফালে মই কাটিও আছোঁ। এনেকৈ কাটি দিলে মানে সহজতে ৰসখিনি উলিয়াই ল'ব পৰা যায়। এই মৌচুমীটো পকি গৈছে ধুনীয়াকৈ। এনেকৈ কাটি মেলি সকলোৰে মিস্ত্ৰীও আছিলে, তো সকলোকে চৰবত বনাই দিলোঁ। লাষ্টলৈ মোলৈ 1 গিলাচ চৰবত খাই লৈছোঁ। তাৰপিছত
এয়া চাউজিশ্যনৰ কীৰ্তিকলাপ এইবিলাকেই কৰি থাকে গোটেই দিনটোতে। আৰু মই এটা হাতত গ্ল'ভছ লগাই লৈছোঁ। এইটো ফেনালৰ বটল হয়, গ্লাছৰ বটল আছিলে কাৰণ দলিয়াই দিয়াৰ কাৰণে গ্লাছটো ফাটি ভাঙি সকলোখিনি ফেনাল পৰি গৈছে। আৰু এতিয়া মই এনেকৈ এটা হাতত গ্ল'ভছ লগাই গোটেইখিনি উঠাই আছোঁ। এটা কাপোৰত লৈ এনেকৈ চেপি চেপি গোটেইখিনি ফেনাল এটা বাল্টিত থৈ দিছোঁ। ঘৰৰ পিছফালে চাৰিওফালে দিব পৰা যাব আৰু লেট্ৰিন বাথৰুমতো দিব পৰা যাব। তো সেইবিলাক কৰি মেলি থৈ আহি তাৰপিছত জিয়া পিঠাগুড়ি খুন্দিম, সেইকাৰণে চাউল তিয়াই থৈছিলোঁ। বেলেগ সকলোখিনি ৰেডি কৰি লৈছোঁ আৰু মিক্সি জাৰটো উলিয়াই লৈছোঁ। বেছি চাউল নহয়, 1 কেজি চাউল। তেতিয়া মই পিঠাগুড়িখিনি খুন্দি লওঁ আৰু এফালে মই দুপৰীয়াৰ কাৰণে ভাতো বহাই লৈছোঁ। এফালে চকীয়া 1 কেজিৰ পৰা বহুখিনি গুড়ি উলিয়াই লৈছোঁ অতি সহজতে। তাৰপিছত আহিছোঁ দুপৰীয়াত পিটিকা বনাম। বিলাহী কেইটামান লৈ লৈছোঁ। বিলাহী কিমান ধুনীয়া লাগিছে দেখিবলৈ, চাইছেনে? কালাৰটো কিমান চাওক, ৰঙচুৱা কালাৰ হয়, লাল টুক টুক কৰি আছে। আৰু আহা টমাটাৰ বড়ে মজেদাৰ। তো মই এনেকৈ কাটি লৈছোঁ। অলপ তেল দি এইখিনি ভাজি লৈছোঁ। এটা ঢাকোন লগাই দিছোঁ। তো অলপ অলপ সিজি আহি আছে। তো অলপো পানী দিব নালাগে। এনেকৈ বিলাহীৰ পৰা যিখিনি পানী হয় সেইখিনি ধুনীয়াকৈ সিজি যায় অলপ তেল দিলে। এফালে কেঁচা পিঁয়াজ দি লৈছোঁ আৰু কেঁচা তেল দি লৈছোঁ। তো কেঁচা পিঁয়াজ তেল দি এনেকৈ পিটিকা বনালে খাবলৈ বহুত টেষ্টি হয়। তাৰপিছত ৰান্ধি বাঢ়ি লোৱাৰ পাছত বাচন বৰ্তন দেখিছেনে, সেইবিলাক ধুব লাগিব। তো সকলোখিনি ধুই মেলি লৈছোঁ। সেয়া চাওক, মই ৰ'দত শুকাবলৈ দিছোঁ। এইফালে বাহিৰত আনি শুকাব দিছোঁ। এয়া চাওক, চাউল তাউল কিবাকিবি ৰ'দত দিয়া হৈছিলে। এইফালে দালি গুড়ি। তেনেকৈ দুপৰীয়াটো পাৰ হ'ল। তাৰপিছত ৰুমলৈ আহিছোঁ। আমাৰ ৰুমত বহুত দিন আগতে কালাৰখিনি আনি থোৱা আছিলে, তো নষ্ট হোৱাৰ চান্স আছে। সেইকাৰণে এইবিলাক কালাৰ কৰিব মানুহ আছে। ফল চিলিং লগোৱা নাই যে, সেইকাৰণে চিলিংবিলাকত এনেকৈ অলপ চলপ ডিজাইন দি আছে। তাৰপিছত আহিছোঁ মই ওপৰত ৰিচানক অলপ ৰিচানে বল লৈ আহিছে খেলিবলৈ। তেনেকৈ গোটেই দিনটো গ'ল বাৰু। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল। ভিডিঅ'টো ভাল পালে বেছিকৈ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তেন্তে আজিলৈ ইমানেই। আজিলৈ বাই।